বাকি সকলো ৰাইজকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো এয়া মজা কি কদম কালাকান এনেছানে মোবাইলটো দেখাই দিয়া পিছটোহে দেখাইছে হাই ৰশ্মি কি খবৰ পালে আশা কৰোঁ সকলোৱে ভাল সকলো সুখত আছে আৰু সকলোকে কি কৰি ৰাখিছে সুখী কৰি ৰাখিছে এতিয়া আহিছোঁ তাৰমানে পূজা বুলি মোবাইল এটা কিনিবলৈ কিন্তু কাৰ কি কথা আপোনালোকক দেখাই আছোঁ আৰু এতিয়া কেমেৰা কোনে লৈ আছে গম পাই নাই এয়া কৃষ্ণ বা শচীন তাতে তাৰমানে আমি গিনৰীয়া আহিছোঁ আৰু ইয়াতে মোবাইল লওঁ যিমান মোবাইল লৈছোঁ ইয়াত লৈছোঁ আইফোনটো বাহিৰে এতিয়া মোবাইল এটা ল'ব আহিছোঁ কাৰ কাৰণে জানে অকণি মনটো কেনেকুৱা লাগিছে হা আৰু মনটোৰে ৰিঅ' গিফ্ট দিছে কি দেখাই দিয়া মোবাইল ডেমো মোবাইল এটা দিছে কি ভাবি আছে এইটো একদম পুৰা অৰিজিনেল মোবাইল বৰ ধুনীয়া মোবাইল দেই ৰিঅ' ভাল লাগিছে না মোবাইলটো তোমাৰ অঁ এতিয়া কি লৈছে মোবাইলটো সুচিন মোবাইলটো দেখাই দিয়া পিছটোহে দেখাইছে অঁ অ'কে অ'কে আৰু এইফালে ভণ্টিয়ে লাগি আছে EMI কাৰণে হয় নাই বাজাজত আৰু এইফালেও আছে ভণ্টি চবে ছাজেষ্ট কৰিছে তাৰমানে এইটো ল'বলৈ নতুনকৈ আহি আছে কম্পেনীটো কৰি দিওঁ নেকি কোম্পানীটো ভিভ'ৰ হয় নতুন মোবাইল আহিছে আৰু ফাৰ্ষ্ট মই লৈছোঁ নি বাৰু ইয়াত আপুনি ফাৰ্ষ্ট মই ফাৰ্ষ্ট ন আপুনি ফাৰ্ষ্ট ফাৰ্ষ্ট লৈছোঁ মই এতিয়া দেখাই আছোঁ চাই দিব ধুনীয়াকৈ মোবাইলটো খোলা হৈছে তাৰমানে আনবক্সিং কৰা হৈছে এইটো চাওক শচীনৰ বনাই আছা নেকি অঁ কণী বেয়া ফূৰ্তি নেকি আৰু এইবাৰ বাইলুং দাও আহি গ'ল য়' কি কিনিছে কিবা এটা চাই আছো এইটো নি ৰিয়েলমি এয়াৰপৰ্ট মজা আৰু বাকী খবৰ খাতি একদম চালিয়া হৈ থাকে আগৰ পৰা মানুহজন দেখিবলৈ একেই হৈ আছে একদম পুৰা মেইনটেইন কৰে নে কি অকণমান তোমাক দেখি ইনস্পায়াৰ হৈছো কিমান ভাল লাগিছে দেই শুনি পেলাই এতিয়া কেনিবা গৈছিলে কেনিবা গৈছিলে নে কিবা কামৰ কিবা পেমেণ্ট আছিলে অ'কে বাকী সকলো ৰাইজকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো তোমাৰ চেনেলটো ইয়াৰ চেনেলটো একদম হিট কৰি দিয়ক কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক হয় নাই বঢ়িয়া হাই এভৰিৱান এতিয়া মই আপোনালোকক ৰিভিল কৰি দিছোঁ মোবাইলটো কি কিনিছোঁ আৰু দেখাই আছোঁ ৰ'ব আৰু এইটো হৈ গ'ল ভিভ' V29 Pro অকণিক এইবাৰ তাৰমানে পূজা গিফ্ট দিছিলোঁ ভাল লাগিছে নাই এতিয়া দেখাইছোঁ মোবাইলটো ভাল ধৰণে দেখাই দিছোঁ ৰ'ব দেই চাব এইটো চাওক মোবাইলটো ব্লু কালাৰত হয় দেখিছে নাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই আপোনালোকে আৰু ধুনীয়া দে চাওক কিমান শ্লিম হয় মোবাইলটো বঢ়িয়া আৰু কাৰ্ভ ডিছপ্লেখন আৰু বহুত লাইট হয় মোবাইলটো আৰু থিনো হয় বহুত এইটো দেখাই দিছোঁ আপোনালোকক এই ভণ্টিহঁতে বোলে পাৰ্টি খায় বোলে হয় নাই কি খাবা পিজ্জা খাই এতিয়া শচীনে আনিবগৈ হয় নাই ধুনীয়াকৈ এতিয়া আমি পাৰ্টিটো খাওঁ চাই থাকিব এতিয়া শচীনে মিঠাই অনাৰ দায়িত্ব লৈছে হয় নাই এটা পাৰ্টি চলি যাব আমি এনেকৈ ফূৰ্তি কৰি থাকোঁ আৰু গিনৰীয়া দোকানখন এনেকুৱা এখন হৈ গ'লে একদম ঘৰৰ হৈ গ'ল গম পায়নে দোকানলৈ অহা নিচিনা নালাগে একদম যে ঘৰত আছোঁ একদম ঘৰত থকা নিচিনা লাগে আজি দোকান বহুত আছে কিন্তু যিমানেই দোকান নহওক কিন্তু আমি ইয়ালৈকে আহোঁ কাৰণ ইয়াত চবৰে তাৰমানে বিহেভিয়াৰবোৰ বহুত বেছি ভাল হয় একদম ফ্ৰেণ্ডলি হয় একদম ঘৰৰ নিচিনা আৰু ৰিঅ'টো দৌৰিয়ে ফুৰিছে ইমান দেৰি অ'কে এতিয়া কি খাই আছোঁ সেইটো দেখাই আছোঁ আমাৰ শচীন পাই গ'ল সেই মিঠাই আনি এতিয়া চলি চলি দাং খাই আহিছে এয়া চাওক মিঠাই এতিয়া মিঠাই খাব লাগে চবে আৰু হয় নাই ৰাইজ খোলা তেনেহ'লে আনবক্সিং কৰি দিয়া মিঠাই শচীনেহে জানে কি মিঠাই আনিছে একো নাই খোলা খোলা আনবক্সিং কৰি আছো আমি মিঠাইৰো মজা কি কদম কালাকান আৰু এইফালে কি শচীন কালাকানে এতিয়া চবে এটা এটা খাম আৰু ইয়াতে পাৰ্টি দি দিলোঁ ঘৰতো দিব লাগিব আৰু গালি শুনিবই আছে সেইটো আৰু বেলেগকৈ বনাম ৰিঅ' চাই বোলে ভাল লাগিছেনে অ'কে খাই লওঁ তেনেহ'লে দেই আহা আহা খাই লৈছোঁ আপুনি এইটো চাওক এইটোনে মজা ইমানেই উৎপাত কৰিছে আজি ৰিঅ'য়ে কি ক'ম আৰু আপোনালোকক কেনেকুৱা ভাল নাই মিঠাইটো আৰু মজা
ৱেলকাম ৱেলকাম আৰু ক'ব নালাগে একেটাকে কৈ নাথাকো আৰু ধুনীয়াকৈ মিঠাই চিঠাই খাই ল'লোঁ আৰু ৰিঅ'য়ে যিমান উৎপাত কৰি থাকিলে ইয়াক মই লাইফত নানো আৰু দেখিছেনে কি কৰি ফুৰিছে গোটেই লেতেৰা চেতেৰা চুই আছে অ'কে ভাল লাগিলে তেনেহ'লে বাই বাই বঢ়িয়া হয় আহি পাই গ'লোহি দেই আৰু আমাৰ মিষ্টাৰ বিনে মোবাইলটো চাই আছে কেনেকুৱা পাইছা মোবাইলটো ধুনীয়া মোবাইল দেই বৰ ধুনীয়া দেখাই দিয়া এইটো দেখিছানে এইটো মোবাইলটো তুমি এটা ল'ম বুলি কৈছিলা ন কেতিয়া ল'বা ল'ম আৰু ৰ'বা এইটো লৈছিলোহে বেছি দিন হোৱা নাই নহয় আইফোন ল'বা নেকি ডাইৰেক্ট কোৱা ল'ব লাগিব সেইটো স্পেচিয়েলি ব্লগ এটা বনাম মানে আল্টিমেট মোবাইল এটা আমাৰ মিষ্টাৰ বিনে লৈ আছে এইবিলাক চাওক না চেল্ফি কিমান ধুনীয়া উঠিছে মজা অ'কে আজিলৈ সামৰিছোঁ ব্লগটো আৰু ৰিঅ' এতিয়াও উৎপাত কৰিয়ে আছে আৰু ব্লগটো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব প্লিজ আগুৱাই যোৱাত সহায় কৰক আপোনালোকে